জনপ্ৰিয় কণ্ঠশিল্পী দীপ্তিলা ডেকাই কৰিছে এটা বিস্ফোৰক মন্তব্য। ঘণ্টা হ'ল 3 ঘণ্টালৈকে তেওঁলোক আছে আৰু তেওঁলোক মানে যোৱা নাছিলে। দীপ্তিলা ডেকাক দিনে নিশাই কৰে অকথ্য মেছেজ আৰু ফোন কল। বেলেগ বেলেগ বেয়া কথা বেলেগ কথা মোক মেছেজ কৰে। ৰাতি 3টা বজাত মেছেজ কৰে, ফোন কৰে, মেছেজ কৰে আৰু মেছেজবোৰ সদায় 3-4 বজাত ৰাতি মোক কৰি থাকে হোৱাটছএপত। এক মাহ ধৰি কেনেদৰে জনপ্ৰিয় কণ্ঠশিল্পী দীপ্তিলা ডেকাই মানসিকভাৱে হাৰাশাস্তিৰ বলি হ'ব লগা হৈছিল সকলোবোৰ ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ আগত। শুনক দীপ্তিলাৰ মুখেৰে। তাকে মই আচলতে মানুহ এজন মৃদুল কুমাৰ নাথ, তেখেত যোৱা এমাহ ধৰি আমাক কণ্টেক্ট কৰি আছে। আমাক কথাত মোৰ মেনেজমেণ্ট কমলক ফোন কৰি আছে আৰু প্ৰথম অৱস্থাত তেনেকৈ মোক বহুতেই ফোন কৰে বা বহুতেই মেছেজ কৰে। সেই সময়ত আমি যেনেকৈ নেচাৰেলি বা স্বাভাৱিকভাৱে আমি ৰিপ্লাই কৰোঁ, ৰেচপণ্ড কৰোঁ, তেনেকেই কৰিছোঁ। কিন্তু প্ৰথম অৱস্থাত কমলক যেতিয়া ফোন কৰিছিলে তেখেতে সদায় এটা কথাই কয় যে মই দীপ্তিলাক লগ কৰিব বিচাৰোঁ। আৰু সেইটো এটা ভাল কথাই, অনুৰাগী এজনে লগ কৰিব বিচাৰিব পাৰে, ডাঙৰ কথা নহয়। কমল বা মই সদায় কমলক কওঁ যে তুমি তেখেতক ক'বা যে যেতিয়া আমি ঘৰত থাকোঁ তেখেতে ফোন কৰিব, ফোন কৰিলে যে থাকোঁ বুলি ক'লে আহি যাব। তাৰপাছত তেওঁ বিভিন্ন সময়ত ফোন কৰে কমলক। ফোন কৰাৰ পাছত এদিন ফোন কৰিছিলে। ফোন কৰোঁতে তেওঁ বুজাইছে যে এতিয়া দীপ্তিলা নাই, আপুনি গৈ লাভ নহ'ব। কিন্তু সেই ক্ষেত্ৰত এটা বহুত ডাঙৰ তৰ্কাতৰ্কি চলিছিলে অ'ভাৰ ফোন, সেইটো মই নিজেও সাক্ষী আছিলোঁ। সেই বহুত বেয়া কথা তেখেতে কৈছিলে আৰু ফোনত শ্লেং ব্যৱহাৰ কৰিছিলে আৰু সেইটো বাৰু থাকি গ'ল আৰু তেনেকৈ আমাৰ ডিল কৰি থাকিবলগীয়া হয় কেতিয়াবা। কিন্তু পিছ মুহূৰ্তত মই এটা ফোন কল, তেতিয়া আমি বৰপেটাত আছিলোঁ। কিমান দিনৰ কাহিনী? এইটো এমাহ আগৰ। মায়ে ফোন কৰিছে যে পৰি এনেকৈ মানুহ দুজন আহিছে। তেতিয়া আমি গম পালোঁ যে তেওঁলোক যদিও গম পালে যে মই নাই, তথাপিও তেওঁলোক গৈছে। ঠিক আছে, একো নাই। তেনেকৈ আমাৰ ঘৰলৈ মানুহ আহে আৰু মাহঁতেও ভাল পাই আহিলে। তেতিয়া অহাৰ পিছতে তেওঁ মানে মায়ে মোক ফোন কৰি আকৌ আধা ঘণ্টাৰ পিছত ফোন কৰিছে, পৰি এওঁলোক যোৱা নাই, তুমি কৈছা নাই তুমি নাই বুলি। কৈছে মইতো কমলেতো কৈছে যে মই নাই বুলি আৰু মই থাকিলে ফোন কৰিব কৈছিলে, কিন্তু তেওঁলোক মানে 1 ঘণ্টা হ'ল, 2 ঘণ্টা হ'ল, 3 ঘণ্টালৈকে তেওঁলোক আছে আৰু তেওঁলোক মানে যোৱা নাছিলে। আৰু মোৰ মা দেউতা হৈছে, বয়স হৈছে তেওঁলোকৰ যথেষ্ট আৰু অকলে থাকে, আমাৰ তাত কোনো মানুহ নাথাকে। সেইকাৰণে সেই ক্ষেত্ৰত মই কেতিয়াবা অলপ ভয়ো খাওঁ, অচিনাকি মানুহ যিহেতু। সেই ক্ষেত্ৰত আৰু আমাৰ মাহঁতেও তেনেকৈ ক'বও নোৱাৰে নহয় যে আপোনালোক গুচি যাওক, ক'ব নোৱাৰে। তেওঁলোক এনেকৈ ৰৈ থাকোঁতে 3 ঘণ্টামান হৈ গ'ল আৰু তাৰপাছত তেওঁলোকে ওলাই গ'ল। ওলাই যোৱাৰ পিছত আকৌ তেনেকৈ গোটেই তেওঁ যিখিনি কাম কৰে আকৌ কণ্টিনিউ হ'ল। ফোন কৰে, মেছেজ কৰে আৰু মেছেজবোৰ সদায় 3-4 বজাত ৰাতি মোক কৰি থাকে হোৱাটছএপত। কৰি আৰু মেছেজত মানে বহুত কিছুমান কথা কৈ থাকে, মানে ইমেজিনেৰী কথা কৈ থাকে, কিবা ডাঙৰ পেৰেগ্ৰাফত। মই সেইবোৰ কথা এতিয়া ৰাজহুৱাকৈ ক'ব নোৱাৰিম বাৰু। বিভিন্ন বেলেগ বেয়া কথা বেলেগ কথা মোক মেছেজ কৰে, সেইবোৰ মই ইগন'ৰ কৰিয়ে চলিছিলোঁ। তাৰপিছত হঠাৎ আজি মই এইকাৰণে আহিবলগীয়াত পৰিলোঁ, কাৰণ আজি কথাটো এক্সট্ৰিম হৈ গ'ল। তেওঁ 2-3 দিন আমাৰ ঘৰলৈ আহিছে মই নথকাৰ অৱস্থাত, আৰু আজি তাৰমানে আকৌ আহিছে। আজি অহাটো ৰাতিপুৱা আৰ্লি মৰ্ণিং 5:30। হয়, বৰ্তমান মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি সন্দেহ কৰা মৃদুল কুমাৰ নাথ নামৰ ব্যক্তিজনক আৰক্ষীয়ে জিম্মাত ৰাখি আচল ৰহস্য জানিবলৈ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে। ব্যুৰো ৰিপৰ্ট, আছাম 24।